নমস্কাৰ। আজি মাহিলত গৈ আছোঁ মই হাতীমাৰ মন্দিৰলৈ। ভিডিঅ'টো পিছে বনাইছিলোঁ মামাহঁতৰ ঘৰত যাওঁতেই, কিন্তু এতিয়া ঘৰো আহি পালোঁ, ভিডিঅ'টো দিয়াই হোৱা নাছিলে দেই। সেই ভাবিলোঁ আজি এডিট কৰি দি দিওঁ। এয়া হাতীমাৰ মন্দিৰ আহি পাই গ'লোঁ। এতিয়া চাকি লওঁগৈ, চাকি দিম বুলি, কিন্তু চাকি গৈ পায়নে নাপায় আপোনালোকে পাছতহে গম পাব দেই। মানে ইয়াতে বহুত বান্দৰ আছে, তথাপিও নিব পাৰোঁ যদি নিওঁ আৰু চাকিখিনি ওপৰলৈ। এইটো ওপৰত আছে মন্দিৰটো। এতিয়া আমি গৈ আছোঁ চাকি লৈ পেলাই। এতিয়া শুনকচোন আচল কথাখিনি। বান্দৰে চাকি লৈ গ'ল আমাৰ, এতিয়া আৰু আনিব যাব সাহস নাই। চ' গৈ পেলাই সেয়াই কৰি আহোঁগৈ। সেয়া চাকি নিলে বান্দৰে। ভাগ্যে মানুহ নিনিলে। মোবাইলটো যে বাচিলে। অৱশেষত আমি ওপৰৰ মন্দিৰটো আহি পালোঁ। ইমানবোৰ চিৰি মানে উঠি পালোঁহি মন্দিৰটো। এইটো ওপৰৰ মন্দিৰ হয় আৰু এইটো হাতীমৰা মন্দিৰ হয়। বহুতে চাগে চিনি নাপাব দেই। প্ৰথমতে কৈছিলোঁ মন্দিৰটোৰ নাম, এতিয়াও কৈ দিলোঁ দিয়ক। এয়া চাওকচোন ডান পদতো স্কেনাৰ থৈ দিছে। ভগৱানৰ নামতো যে এনেও দিব ন, সকলো ভগৱানৰ ওচৰত আহিলে মনে সাজি স্কেনাৰো থৈ দিব লাগেনে আৰু। বাৰু যি কি নহওক, বান্দৰটো চাকি নিলে, খালী হাতে মানে সেৱাটো কৰিলোঁ চাকি নিদিয়াকৈ পইচাটো দি। সেৱা কৰি আহি শিৱ মন্দিৰত হয়, শিৱ মন্দিৰৰ পৰা সেৱা কৰি আহি পেলাই এতিয়া আমি ভিতৰত দুৰ্গা মাৰ ওচৰত গ'লোঁ আৰু তাতেও সেৱা কৰি আহিলোঁ। এতিয়া দেউৰীসকল নাই, মানে কি হৈছে আমি আহোঁতে দুপৰীয়া হ'ল ন, দুপৰীয়া ফুৰা হিচাপে আহিছিলোঁ। সেইকাৰণে দেউৰী ভাত খাব গ'ল, মানুহ ইমান নাছিলে মন্দিৰটোত। এনেই ৰাতিপুৱা সময়ত থাকে বাৰু। আমি ফুৰাই চাবলৈ আহিলোঁ যিহেতুকে ভাবিলোঁ ব'ল চাই আহোঁ তেনেকৈ। বাহিৰতো সেৱা কৰিলোঁ। আৰু এই মন্দিৰটো গছ-গছনিৰে আৱৰি আছে, যিহেতুকে মন্দিৰটো পাহাৰৰ ওপৰত আছে। সেয়ে চাৰিওফালে গছ-গছনি আছে আৰু বহুত শান্তিময় জেগা হয়। আৰু কাষতে ব্ৰহ্মপুত্ৰ নদীখন আছে। এতিয়া আমি সেই ব্ৰহ্মপুত্ৰ নদীত যাম। সেৱা কৰি আহিলোঁ, যিহেতুকে মানুহো নাই, অকণমান চালোঁ সেয়া। এইখন হ'ল ব্ৰহ্মপুত্ৰ নদী, যিখন মন্দিৰটোৰ ওচৰতে আছে, কাষতেই। ইয়ালৈ আহিলোঁ এপাক চাম বুলি, আৰু চাই কৰি লৈ এতিয়া ঘৰলৈ বুলি আহিলোঁ।